वेलकम बैक टू माय यूट्यूब चैनल। तो आज भिडिओ आरम्भ कर दी पथार माने बहुत दिन भिडिओ चिडिओ दी ना बेया चेया ना तो সেইটো কাৰণে आज भिडिओ आरम्भ कर दी पथार तो पूरा भिडिओ एकदम मजा कर अपने मैं मजा करम आज आज कि अपने थाम्बनेलखन चाই गमी पाइसे है माछ धरब कारण तो ये माछ धरम बोलक भिडिओ बेसि नक आरम्भ कर दूँ मैं आसो पथार माने एकदम पथार पथार धामाका हम अपने चाब पारे गोटे पथार आम पथारन तो गोटे मजा रातिपुवा रातिपुवा सेउजिया पथार तो इतना बाजिसे कम से कम 9टा बाजिसे तो पटके खाल तो सिंचि लूँ और अपना देखाई आसो भिडिओ चाই আপোনাক যে কৈছিলোঁ মই খালটো সিঁচিম বুলি তো এইটোৱে হৈছে খালটো এনেকৈ দীঘলকৈ আছে মানে সৈডোখৰলৈকে আছে তো সেইডোখৰলৈকে ভেটা দিম তাৰপিছত এইপিনে ভেটা এটা দিম মানে পানী বেছি আছে তো সেইটো কাৰণে কোৰখন আনিছিলোঁ তো ৰঞ্জনক মানে ৰঞ্জনক কোৰখন আনিবলৈ দিলোঁ তো সেই কোৰখন আনি লওক তাৰপিছত আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ তাক মানে ৰঞ্জন আহি পোৱাহি নাই তাক মই যিহেতু কোৰখন আনিবলৈ দিলোঁ তো সেই কোৰখন আনি লওক মানে গোটেই বোকা দেখাতে বোকা লাগিবই আৰু মাছ কাল ধৰিলে বোকা লাগিবই তো এইপিনে আছে শিৱ মন্দিৰ ঠিক আছে এইটো আমাৰ শিৱ মন্দিৰ হয় এইটো শিৱ মন্দিৰ নতুনকৈ বনাই আছে এইটো কেঁচা আছিলে আৰু ওচৰতে ডাঙৰ বৰপুখুৰী আৰু এইখন হৈছে মানে অংগনবাদী এখন অংগনবাদী আৰু এই যিবা চব বৃহৎ পৃথিৱীটোৰ পৰা ডাঙৰ বৰগছ নহয় আহঁত গছ হয় তো আৰু এইপিনৰ পৰা এনেকৈ ওখৰ পৰা যদি আপোনালোকে পথাৰখন চাই ন গোটেই পথাৰখন মানে এনেকৈ সেউজীয়া হৈ থাকে আপোনালোকৰ পিনে ৰ'দটো কেনেকুৱা দিছে মোক কমেণ্ট এটা কৰি পটককৈ জনাই দিব আমাৰ পিনেটো একদম পূৰা চোকা ৰ'দ দিছে চোকা ৰ'দ দিছে সেইকাৰণে ভিডিঅ' চিডিঅ' বনাবই পোৱা নাই তো ভাবিলোঁ আজি এটা ভিডিঅ' বনাই দিওঁ আপোনালোকৰ কাৰণে তো গুচি আহিলোঁ মানে ৰ'দ যিহেতু দি থাকিবই তো ৰ'দৰ মাজতে নৈ সিঁচিবলৈ গুচি আহিলোঁ মানে খাল সিঁচিবলৈ গুচি আহিলোঁ তো আপোনালোকে গৰম বুলি কৈ নাথাকিব গৰমতে কাম কৰিব লাগিব গৰমতে থাকিব লাগিব তেতিয়া পথাৰ মানুহবোৰ চাওক এতিয়া কেনেকৈ ৰ'দতে হাল বাইছে ৰ'দতে ৰুইছে ৰ'দতে কোৰ মাৰিছে তেনেহ'লে ৰ'দতে কৰিব লাগিব কাম আৰু ৰঞ্জন আহি পাই গ'লি এইটো চব একদম গিৰি লগা চাইকেলতে কটকে কোৰ মাৰিছে তাই কোৰ লৈ আহিছে কোৰ আনিবলৈ ইয়াক এইটো ৰঞ্জন আহি চব ভেটা দিয়া হৈ গ'ল এটুকাত আৰু এটুকাত এইপিনে ৰঞ্জনে দি আছে মই এডোখৰ ভেটা দিলোঁ কাৰণে ভাগৰ লাগি গ'ল সেইপিনে ইয়াক ভেটাটো দিবলৈ দিছোঁ তো এইটো ভেটা দি দিলে মানে সিঁচিব পৰা হ'ব আৰু এইটো এনেকৈ আকৌ মাজত দিব লাগিব ৰঞ্জনে সিঁচা আৰম্ভ কৰি দিলে মানে খালটো সিঁচিবলৈ আৰম্ভ কৰি দিলোঁ আৰু এইপিনে ৰঞ্জনে সিঁচি আছে এইটো ইয়াক মানে সিঁচিবলৈ লগাই দিলোঁ তো সিঁচি আছে তাৰপিছত মই সিঁচিব লাগিব ইয়াৰ পিছত সিঁচিছ ভাল চাইছ এইটোৱে খালটো ইমান ডাঙৰ খাল নহয় আৰু সৰু খালকে সিঁচিছোঁ আজি তো এইপিনে সিঁচি আছে মই সিঁচিম মানে ৰঞ্জনৰ ভাগৰ লাগি গ'ল সেইটো কাৰণে অকণ মই সিঁচি দিওঁ তাৰপিছত ৰঞ্জনে সিঁচিব মানে ভদ্ৰ অলপকৈ শুকাইছেগৈ গাইছ মানে খালটো অলপকৈ শুকাইছেগৈ আৰু দেখিবলৈ পাইছে এইপিনে শুকাই গৈ আছে অলপকৈ মানে সি হৈ ৰঞ্জনে তাত মাৰি আছে কাৰণে লাখনিখন পাইপটো এইপিনে গৈ আছে তো শুকাইছে অলপকৈ তো ইয়াক মাৰিবলৈ দিছিলোঁ মোৰ মানে একদম ভাগৰ লাগিলে ঠিক আছে তো এইবোৰ চব অলপকৈ শুকাই আছে সি মাৰি আছে এইপিনে অলপকৈ এইপিনে মাৰিলে পটাপট গাইছে এডোখৰ সিঁচি হৈ গ'ল এইডোখৰ সিঁচি হৈ গ'ল মানে ইমান মানৰ পৰা এওঁলোকে সিঁচি হৈ গ'ল এইপিনে ৰঞ্জনে মাছ ধৰি ল'লে আৰু সৈডোখৰ যোনডোখৰ পানী খুলি দিছোঁ তো এইডোখৰ পানী খুলি দিছোঁ তো এইডোখৰ ধৰি হৈ গ'ল এইডোখৰ কমপ্লিট মাছ চাব পাৰিছে কেইটামান পালোঁ বাৰু তো ইমানো বেছি নাই এইকেইটা গৰৈ কাৰৈ আৰু গাইছ কুচিয়া এটা পাইছিলোঁ মানে কুচিয়াটো হেৰাই থাকিলে মাৰিব নোৱাৰিলোঁ তো মানে বোকাতে সোমাই গ'ল বিচাৰি নাপালোঁ কুচিয়াটো
ৰঞ্জনে এখন কুচিয়াটো পাই গ'ল মানে কুচিয়াটো ধৰিব পাই গ'ল এইডাল চক কুচিয়াডাল এই গাইছ কুচিয়া তো এইডালকে মানে বিচাৰি আছিলোঁ তো গাইছ কুচিয়াডাল এইডাল চাওক মানে এইডাল মানে হেৰাইছিলে আৰু ৰঞ্জনে এতিয়া পাই গ'ল একদম ৰঞ্জনে একদম লাখনীয়ে মাৰি ধৰি ল'লে এইডাল একদম বেগত ভৰাই দিব লাগিব এইডাল গাইছ বেগটোত ভৰাই দিব লাগিব অ'কে গাইছ তো সোমাই থাক কুচিয়াডাল ইয়াতে তো এতিয়া হৰিডোখৰ বিচাৰি লওঁগৈ ধুনীয়া আছে মানে একদম ভাগৰ চাগৰ লাগি গ'ল এইপিনে ৰঞ্জনো আছে তো ইও ভাগৰ লাগি গ'ল মানে পানী সিঁচি আছে তো সেইকাৰণে সেই টাইম আছে ধৰ না হেপিয়া হেপিয়া নগৰ সেই ধৰ পুনিজোপাৰ মাজত এই গ্লাছটো আগলে অঁ তই পিছলে সেই কাইমাজনী গুচি গ'ল তো মানে ভাগৰ চাগৰ লাগি আছে তো সেইটো কাৰণে অকণ বহি আছোঁ সেইপিনে ৰঞ্জনক দিছোঁ অকণ সিঁচিবলৈ ঠিক আছে তো মাছ নোপোৱা নহয় বাৰু কেইটামান পালোঁ বাৰু আৰু অকণমান আছে অকণ সিঁচি পিনি ডাইৰেক্ট আৰু ঘৰ জায়গা গাইজ ঘৰ জায়গা মানে ঘৰত ভাত চাত খাই নাহা তো ই খাই আহিলে বাৰু ই খাই আহিলে তো মহে নাই খোৱা ভাত তো এনেও ভোক লাগি আছে তো পটককৈ সিঁচিম আৰু অকণমান দেৰি লাগিব তাৰপিছত আৰু ডাইৰেক্ট ঘৰ যায় মাছ ভাজকে খাইগা ৰঞ্জন মাছ পাইছে বোলে ধৰি আছে মাছ কি পালি তো গাইছ ই মাছ এজনী পালে বোলে এনেকুৱা এনেকুৱা মাছ ওলাইছে চব কণী কণী কাৰৈ তাৰপিছত গৰৈ চেঙেলী এনেকুৱা মাছবোৰ ওলাইছে মানে মাছ চাছ ধৰি পুৰা কমপ্লিট হৈ গ'ল একদম পুৰা ভাগৰ চাগৰ পুৰা গৰম লাগি আছে তো আপুনি একদম লাহান চাহান লৈ ৰখি আছে এই হিৰো তো সেইপিনে একদম মাছ চব আপোনালোক দেখাই দিছোঁ ঘৰত গৈ দেখামগৈ আৰু ভালছে এবাৰ দেখাই দিছোঁ মোৰ নাটটো সোমাই আছে তো বেছি নহয় চাই লওক এইকেইটা তো এইকেইটা পাই গ'লোঁ আৰু একদম গৰম চৰম উঠি আছে পথাৰত ৰ'দ মানে আৰু এইপিনে এই একদম লাহান চাহান লৈ আছে তো এতিয়া ঘৰলৈ গৈ থাকোঁ একদম ঘৰত লগ পাইছোঁ আপোনালোক সকলোকে মানে এনেকুৱা ৰ'দ দিছে ন তো এতিয়া একদম চক কিমান বাজিলে একদম 12টা বাজি গ'ল তো এতিয়া 12টা বাজিছে না ৰাতিপুৱাই অহা 9টা নে 8টাত আহিছিলোঁ 12টা বাজি গ'ল তো ইমানে ভাগৰ লাগিলে পানী আহিছিলোঁ তো মানে কি ক'ব গৈ আছোঁ এতিয়া ঘৰলৈকে ৰ'দটো চক আমাৰ ৰ'দ দি আছে উফ ভাগৰ লাগি গ'ল ঘৰ আহি পাই গ'লোঁ একদম ইমান গৰম লাগিলে আজি মাছি তো এইপিনে ৰাতিপুৱা ভাত নাই খোৱা তো ৰাতিপুৱা ভাতটো খাই লওঁ ঢেকীয়া বুট আলু মাছ ঘৰৰ মাছ পুখুৰী মাছ ভাতটো খাই লওঁ পটককৈ তাৰপিছত আৰু দেখাই আছোঁ ভিডিঅ'টো চাই দিব মজা ভাত চাত খাই এতিয়া দোকানলৈ আহিছিলোঁ এই স্প্ৰাইট এটা ক'লে স্প্ৰাইটটো খাই আহিছোঁ মাত্ৰ আৰু একদম ইমান গৰম মাৰিছে চাপ পাই গোটেই একদম বকা হৈ আছে পিছপিনে মোৰ পিছপিনে একদম 39 ডিগ্ৰী চেলচিয়াছ মাৰি আছে মানে যোৰহাটত একদম ইমানেই গৰম সেইপিনে এটা কলপ আছে কিবা এটা ক'লে লাষ্টকৈ তো গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত মাৰি দিওঁ তো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব ছাবস্ক্ৰাইব মেইন